KNC আৰু AWJF যুটীয়াভাৱে আমি ইয়াত ডেমনষ্ট্ৰেশ্যন বহিছোঁ চিট ইন ডেমনষ্ট্ৰেশ্যন 2 ঘণ্টাৰ কাৰণে আমি আজি এই প্ৰটেষ্ট ইটোৱে যোৱা 4 মে'ত যিটো মণিপুৰত যিটো ইনচিডেণ্ট হৈছিলে তাত 2জনী মহিলাক নগ্ন কৰি যিটো প্ৰচেছনত লৈ গেংৰেপ হৈছিলে তাৰ কাৰণে আমি লজ্জিত আমি দুখিত সেয়েহে আজি তাৰ কাৰণে আমি প্ৰটেষ্টৰ কাৰণে আজি ডেমনষ্ট্ৰেশ্যন আমি পাতিছোঁ আৰু আজি এই ডেমনষ্ট্ৰেশ্যন থ্ৰু দি আমি DC কাৰ্বি আংলং থ্ৰু দি আমি ইণ্ডিয়া অনাৰেবল প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুক আমি এখন মেমৰেণ্ডাম দিম এই মেমৰেণ্ডামৰ কপিতে আমি কপি টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কপি টু হোম মিনিষ্টাৰ অমিত শ্বাহ তেখেতসকলকো আমি কপি হিচাপে দিছোঁ আজি আমাৰ যিটো ডিমাণ্ড হৈছে এইটোৱে নাৰীসকলক সুৰক্ষা দিব লাগে নাৰীসকলক সুৰক্ষা দি আজি যিটো BJP গভৰ্ণমেণ্ট যিটো তেখেতসকলৰ মুখে মুখে কৈছে যে বেটি বচাও বেটি পঢ়াও উইমেন এম্পাৱাৰমেণ্ট যিটো কথা কৈছে সেই কথা বিফল হ'ল তেখেতসকলে এইটো সঁচা অৰ্থত কৰিব পৰা নাই সেয়েহে আমি তেখেতসকলক ধিক্কাৰ দিছোঁ যেন মহিলাক যেনেকুৱা উচতনি দি মহিলাক যেনেকুৱা বাৰ্তা দি যে তেখেতসকলক ধৰি বান্ধি ৰাখিব এইটো নহয় যে মহিলাক সুৰক্ষা দিয়াটো ব্যৰ্থ হৈছে এতিয়া আমি কণ্ডেম কৰিছোঁ BJP চৰকাৰক অতি শীঘ্ৰে নৰেন্দ্ৰ মোদী লাজ খাব লাগিব নৰেন্দ্ৰ মোদী আজি নিজৰ পদত্যাগ স্বীকাৰ কৰিব লাগিব আৰু আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে মণিপুৰৰ যিটো CM N বীৰেন্দ্ৰ সিং অতি শীঘ্ৰে পদত্যাগ কৰিব লাগিব আৰু তাত সুকলমে চলি থাকিবৰ কাৰণে সদায় ভাই মৰম থাকিবৰ কাৰণে জাতিৰ মাজত ভেদাভেদ আহিব নলগাৰ কাৰণে তাত অতি শীঘ্ৰে প্ৰেচিডেণ্ট ৰুল বহাব লাগে তাত নৰ্মেল আনিবৰ কাৰণে তাত যিকোনো প্ৰকাৰে তাত প্ৰেচিডেণ্ট ৰুল হওক আৰু আমি বিচাৰোঁ সকলোৱে নৰ্মেল আহিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা কৰক আৰু আমি কণ্ডেম কৰিছোঁ আজি সকলো দিশতে আমি লাজ বা দুখ কৰিবলগীয়া বিষয় মহিলা এতিয়া সুৰক্ষিত নহয় মহিলা বুলি ক'লে আজি আমি লাজ খাবলগীয়া হৈছে আজি কি ভাষাত কম মহিলা আজি আমি সুৰক্ষিত বুলি ক'ব পাৰিম সেয়েহে আমি অতি শীঘ্ৰে মহিলা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ষ্টেপ লওক আৰু আজি যিটো জাতি সংঘৰ্ষ এইটো ষ্টপ কৰক জাতি সংঘৰ্ষ বন্ধ কৰক ভাইচাৰা থাকক আজি প্ৰত্যেকটো ঠাইত আজি যুদ্ধ আৰু তেখেতসকলৰ হিংসা ভাৱ বেছি বাঢ়িছে সেয়েহে আমি ক'ব বিচাৰোঁ যিটো তাত ধ্বংস হৈছে সেইবিলাক পূৰণ কৰক তেখেতসকলৰ পুনৰ জীৱিতকৰণ কৰক তেখেতসকলৰ সুব্যৱস্থা কৰি দিয়ক সেইটো বিচাৰোঁ আৰু আমি আজি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহকো আমি তেখেতসকলৰ নিজৰ কৰ্তব্য ভালকৈ কৰক যদি নকৰে তেখেত ৰিজাইন কৰক BJP ডাউন ইয়াত চিট ইন ডেমনষ্ট্ৰেশ্যন আমি ইয়াত বহিছোঁ KNC and KWJF পিচফুল ডেমনষ্ট্ৰেশ্যন বহাৰ মেইন উদ্দেশ্যটো হ'ল যে এতিয়া মানে মণিপুৰত অলমষ্ট 3 months হ'ল তাত কনফ্লিক্ট হৈ আছে between the two communities. It is the Kuki and Meitei. The government of Manipur and its administration can be considered to be a failure unless they find out the main culprit who is behind the source of the conflict. আমি ক'বলৈ খুজিছোঁ যে তাত মানে যোনটো এতিয়া মানে কনফ্লিক্ট হৈ আছে না সেইটো কনফ্লিক্টত মানে সিহঁতক কোনোবাই মানে একচুৱেট কৰাইছে উকচাইছে সিহঁতক কনফ্লিক্টটো হ'বলৈ দুটা কমিউনিটিছৰ মাজত মানে কাৰো মানে ভুল নাই আমি কাৰ্বি ছাত্ৰ সংস্থাৰ ফালৰ পৰা ক'বলৈ খুজিছোঁ যে দুটা কমিউনিটিছৰ মাজত মানে কোনো ভুল নাই তাত সিহঁতক মানে কোনোবাই মানে উকচাইছে একচুৱেট কৰিছে
যে মানে থাৰ্ড পাৰ্টিয়ে ইউজ কৰে থাৰ্ড পাৰ্টি আছে তাত দেয়াৰ ইজ এ থাৰ্ড পাৰ্টি হু একচুৱেট দেম এতিয়া আপুনি ভাবে বিজেপিৰ হাত আছে নেকি ইয়াত হ'ব পাৰে এইটো যিহেতু তাৰ বিজেপি ৰুলিং গভৰ্ণমেণ্ট হয় ৰুলিং গভৰ্ণমেণ্ট হয় কিন্তু মানে তাত মানে হেণ্টৰ মানে কি হ'ল মানে হেণ্টৰ মানে মানে মই এটা কথা ক'বলৈ খুজিছোঁ যে পলিটিকেল পাৰ্টি সিহঁতৰ সেইটো কাম হয় যে মানে যোনখিনি বস্তুত মানে সিহঁতে পলিটিকেল কালাৰ এটা দি দিয়ে সিহঁতে পলিটিকেল কালাৰ দি দিয়ে তাত চ' মানে সিহঁতৰ হাতো হ'ব পাৰে কিন্তু মই মানে ইমান মানে কনফিডেণ্টলিটো নক'ম আৰু দেই যে তাৰ হাত আছে সেইটো হাত আছে বুলি নকওঁ কিন্তু মানে তাত মানে কাৰোবাৰ হাত আছে সিহঁতৰ কোনোবা উকচাইছে সেইটো কাৰণে সিহঁতৰ মাজত মানে সেইটো মানে কনফ্লিক্টটো হ'ল সেইটোৱে আমি ক'ব খুজিছোঁ আৰু